শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত ইস্তেমাৰ ব্যাপক প্ৰস্তুতি ঢেকিয়াজুলিৰ আলিচিঙাত হ'বলৈ গৈ আছে বিশাল ইস্তেমা অহা ইংৰাজী 14, 15 আৰু 16 ফেব্ৰুৱাৰীত উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত ইস্তেমাৰ আয়োজন ইছলাম ধৰ্মৰ ব্যক্তিসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণ চাওক শান্তি সম্প্ৰীতি ভাতৃত্ববোধ সমাজ সংস্কাৰৰ উদ্দেশ্যে এই ইস্তেমা বিশ্ব শান্তি আৰু পাপ মোচনৰ বাবে ইছলাম ধৰ্মীয় লোকসকলে একলগ হৈ আল্লাহৰ ওচৰত কৰিব দোৱা সকলো ৰাজ্যৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আয়োজক সমিতিয়ে ইস্তেমাৰ প্ৰস্তুতি সম্পৰ্কে খবৰ ল'বলৈ আজি উপস্থিত হয় উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি বদৰুল ইছলাম আসসালামু আলাইকুম ওহা ইংৰাজী 14, 15 আৰু 16 তাৰিখ 14, 15 আৰু 16 ফেব্ৰুৱাৰী তাৰিখে ইনশাআল্লাহ আমাৰ যি ইস্তেমা শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ আলিচিঙাৰ পলাশবস্তি জয়নগৰ অঞ্চলত ইয়াত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত ইস্তেমাৰ আয়োজন কৰা হৈছে আৰু ইনশাআল্লাহ আমি আশা কৰিছো ইয়াত লাখ লাখ লোকৰ সমাগম হ'ব সকলো ৰাইজ ওলাই আহিছে আজি প্ৰায় বহু দিন ধৰি আৰু অনাগত দিনলৈকে নিজ ইচ্ছাৰে শ্ৰমদান কৰি আছে কোনো কাকো হাজিৰা দিব লাগে হোৱা নাই খুৱাব লাগে হোৱা নাই নিজ ইচ্ছাৰে আহিছে আৰু ক'ৰ পৰা খোৱা আহিছে ক'ৰ পৰা বাঁহ আহিছে আমি কোনেও নাজানো আল্লাহৰ ইচ্ছা আহি আছে আপোনালোকে চাক ট্ৰাক আহি আছে তো আপোনালোকৰ জৰিয়তে আমি অসমবাসী ৰাইজ আৰু উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজক আমি অনুৰোধ জনাম আপোনালোকে আহক আৰু এই ইস্তেমাৰ মূল উদ্দেশ্য এইটোই যে বিশ্বৰ ভাতৃত্ববোধ গঢ়ি তোলা শান্তি সম্প্ৰীতি সদ্ভাৱ গঢ়ি তোলা বিভিন্ন জাতি জনগোষ্ঠীৰ মিলাপ্ৰীতি গঢ়ি তোলাৰ লগতে কেনেকৈ আমি আমাৰ সমাজখনক সংস্কাৰ কৰিব পাৰি বেয়া কামবোৰ আমি পৰিহাৰ কৰি আমি আল্লাহৰ ৰাস্তাত নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰাস্তাত আমি কেনেকৈ কাম কৰিব পাৰি সেই বিষয়ে আলোচনা হ'ব আৰু দোৱা হ'ব বিশ্ব শান্তিৰ কাৰণে দোৱা হ'ব বিশ্ব প্ৰেমৰ কাৰণে দোৱা হ'ব গতিকে সকলোকে আহ্বান জনাইছো আপোনালোকে আহিব লাগে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ নেমচুৰ তৰফৰ পৰা সদৌতি ৰাইজক অনুৰোধ জনাইছো আপোনালোকে সদলবলৈ ওলাই আহক এই ইস্তেমাখন আমি সকলোৱে মিলি আমি কেনেকৈ সফল কৰিব পাৰি সফল ৰূপায়ণ কৰিব পাৰি এই অঞ্চলৰ হিন্দু মুছলমান জৈন সকলো লোকক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো যে আমি শান্তিপূৰ্ণভাৱে এই ইস্তেমা আমি সফল কৰি তুলিব লাগে ব্যুৰ ৰিপৰ্ট দৈনিক খবৰ 24